তাৰ পাছত কৃষ্ণাই বৌয়েকৰ পৰা পইচাখিনি লৈ কলেজলৈ যায়। কলেজৰ ভিতৰত তাই এনেকুৱা অনুভৱ হয় যে তাইক কোনোবাই পিছা কৰি আছে। তেতিয়াৰ পৰা কিয় এনেকুৱা লাগিছে মোক কোনোবাই যেন পিছা কৰি আছে। নাই মই পইচাখিনি ভালকৈ ল'ব লাগিব। বেগৰ চেইনডাল ভালদৰে মাৰি ল'ব লাগিব, নহ'লে কোনোবাই যদি দেখিছে মই পইচাখিনি অনা তেতিয়া কোনোবাই লৈ ল'ব। তাৰ পাছত তাই ঘূৰি পেলাই দেখা পায় যে তাইৰ পিছফালে দুটা ল'ৰা আৰু এজনী ছোৱালী ৰখি আছে। ৰুণ যেতিয়া ঘৰলৈ গৈছিল তেতিয়া দেখিছিল যে হিমা খুৰীয়ে সিহঁতৰ ঘৰতে বহি আছিল। মা, তই আহিলি? মা, আজিৰ পৰা এই পাগলজনীৰ ওচৰত যদি তুমি মোক পঠিওৱা নহয়, তাইৰ লগতে তোমাৰ লগতো মই ৰিলেশ্যন শেষ কৰি পেলাম। কিন্তু নাজানো আৰু নিজকে কি বুলি ভাবে। জানানে মা, তাই কি কৰিছে জানা তুমি? সেই 3rd ক্লাছ ননদজনীৰ আগত মোক ইনচাল্ট কৰিছে। নিজৰ বাজনী ভালৰ কথা চিন্তা কৰি কিবা এষাৰ ক'লেও তাইহে ডাং খাই উঠে, মানে আমাৰ বায়ে। আৰু সেইকাৰণে তাই বহুত বেছি ওপৰলৈ উঠি গৈছে। আজি তাইৰ কাৰণে নিজৰ ভনীজনী বেয়া হ'ল, ননন্দীয়েকজনীহে ভাল হ'ল। ননন্দীয়েকৰ কাৰণে মোক কিমান কথা শুনাইছে। নাজানো আৰু এই মোক শান্তিত থাকিবলৈ নিদিব। এতিয়া তাই খঙতি আহিছে নহয়, ঘৰৰ ভিতৰলৈ গৈ তাইৰ বস্তু বাহানিবিলাক দলিয়াবগৈ। ইহঁত দুজনীয়ে মোক কেতিয়া শান্তিত থাকিবলৈ দিব নাজানো আৰু। এজনীতো বিয়াই হৈ গ'ল, তথাপি দুইজনী এতিয়াও কাজিয়া। কি যে কৰোঁ নহয় মই। বাৰু ললিতা, সেইবিলাক কথা বাদ দে। তই এটা কথা লক্ষ্য কৰিছনে? কি কথা? আজি তোৰ সৰু জীয়েৰে মানে ৰুণে প্ৰথমবাৰ জোনক বা বুলি সম্বোধন কৰিছে। তই লক্ষ্য কৰিছনে নাই? মানে গম পোৱা গৈছে যে ৰুণে বাইকক লৈ পেলাই জ্বলিছে। মানে বাইকে যে ননন্দীয়েকক মৰম কৰিছে সেয়া দেখা পাইতে জ্বলিছে। সেইটো নটিচ কৰিছনে নাই? যদি এনেকুৱা কথা হয় আৰু ভগৱানে মোৰ কথাটো শুনিলে আৰু সিহঁতে যদি নিজে বুজি পায় নিজৰ বাই ভনীতকৈ ভাল সম্পৰ্ক, পবিত্ৰ সম্পৰ্ক একোৱেই নাই বুলি, তেতিয়া আৰু একো কথা নাই। মোৰো এতিয়া নিজৰ বাই ভনী নাই। মইনো নিজৰ সুখ দুখৰ কথাখিনি কাৰ আগত ক'ম? যদি বাই ভনী থকা হ'লে সুখ দুখবিলাক ভগাই ল'ব পাৰিলোঁ হয়। মানে মোৰ অন্তৰৰ কথাখিনি যদি মই নিজৰ বাই ভনীৰ আগত ক'লোঁ হয়, তথাপিও অলপ পাতল লাগিল হয়। এতিয়া নাই যিহেতু কি কৰিম। গতিকে নিজৰ বা এজনী বা নিজৰ ভণ্টি এজনী থকাটো কোনো বৰদানতকৈ কম নহয়। সেইকাৰণে ইহঁত দুজনেও সিহঁতৰ সম্পৰ্কৰ মূল্যৰ কথা বুজিবই লাগিব। যোনে জানিবই লাগিব যে ননন্দীয়েকজনী যিমানেই মৰমীয়াল নহওক সদায় পৰৰে হয়, কিন্তু নিজৰ ভনীয়েকজনী সদায় নিজৰ। আৰু বাই ভনীৰ মাজত যিমানেই কাজিয়া নহওক, বিপদত পৰিলে ইজনীয়ে সিজনীৰ মাজলৈ দৌৰি যাবই। মই কৈছোঁ নহয়, তাই মোৰ বা নহয়। হোৱা হ'লে মোক কেতিয়াও এনেকুৱা নকৰিলে হয়। নালাগে, তাই মোৰ একো হ'ব নালাগে। ননন্দীয়েকৰ আগত যিয়ে ইনচাল্ট কৰিলে মই কেতিয়াও নাপাহৰোঁ। হ'ব, মই বাহিৰলৈ যাওঁ, ৰাতি দেৰিকৈহে আহিম ঘৰলৈ। বাই। ইমান দেৰি কৰিলা? বৌক পতাই মেলি আহোঁতে দেৰি হৈছে আকৌ। কিন্তু সেইখন কেণ্টিনত নাযাওঁ, অলপ ষ্টেণ্ডাৰ্ড কেণ্টিনত যাম। আমি সকলোবিলাক কৃষ্ণাৰ ফ্ৰেণ্ডছ, গতিকে আমি দামী কেণ্টিনত বা দামী ৰেষ্টুৰেণ্টত যাম। হ'ব, সকলোবিলাক ব'লা। আৰু যি খাবলৈ মন যায়, যি অৰ্ডাৰ কৰিবলৈ মন যায় অৰ্ডাৰ কৰি ল'বা। সকলোবিলাক বিল মই দিম। ৱাও, ঠিক আছে, আমি গাড়ীত উঠোগৈ। যোৱাচোন। তহঁতে মোৰ কথা কি বুজিবি? মইতো বিল কেতিয়াও নিদিওঁ। এতিয়াতো দিম বুলিয়ে ক'ম, কিন্তু খোৱা হোৱাৰ পাছত মই কৈ দিম মই মানে ATM-খন আনিব পাহৰিলোঁ বুলি, আৰু মোবাইলটো। হেল্ল' নিকিতা। ক। আজি মই তোক কিবা এটা খুৱাম বুলি কোৱা নাছিলোঁ, কিয় নাহিলি? সকলো আহিলে দেখোন। যাম ৰ, মাৰ মানে অকণমান অসুখ, সেইকাৰণে দেৰি হৈছে। ঠিক আছে, তই আহিবি। যাম দে। ইহঁতবিলাক যে আহিছে, পইচা তই দিবিনে? প্ৰথমতে কৈ চাম বাৰু, মোবাইলটো নানিলোঁ বা ATM-খন নানিলোঁ। যদি সিহঁতে বিশ্বাস নকৰে আৰু দিব লাগিব কিবা এটা কৰি হ'লেও। গোটেইবিলাকেতো যাব, সিহঁতবিলাকৰো পইচা দিব লাগিব তই। গম পাইছোঁ। ক'ৰ পৰা দিবি? বৌ নামৰ মাছ এজনী জালত ফচিছে। মাছ নহয়, মোৰ কাৰণে সোণৰ কণী দিয়া হাঁহ, যিজনীয়ে হাঁহৰ লগতে টকাৰ পৰা আদি কৰি কাপোৰৰ পৰা গহনালৈকে যি বিচাৰোঁ, মানে যিবিলাক প্ৰয়োজনীয় বস্তু সকলোবিলাকেই দিয়ে। হয় নেকি? আকৌ তই আহ, সোনকালে আহ। ঠিক আছে, গৈ আছোঁ। আচলতে যোনে বুজিয়েই পোৱা নাছিল, ননন্দীয়েক কৃষ্ণাই যে সুবিধা বুজি সকলোবিলাক তাৰ পৰা সৰকাই আছে। কিন্তু তাই জনা নাছিল যে কৃষ্ণাৰ কথাবিলাক যে কোনোবাই শুনি আছিল। মই যিটো ভাবিছিলোঁ মানে সেইটোৱেই।
এই মানে বাৰ পৰা মিঠা লগাই লগাই সকলোবিলাক বস্তু সৰকাই আছে, আনকি পইচা পাতিও। তাৰ পাছত ৰুণে সিহঁতৰ পিছা কৰি কৰি একেবাৰে সিহঁতে অহা ৰেষ্টুৰেণ্ট পালেহি। সঁচাকৈ কৃষ্ণ, আজি তোৰ কাৰণেহে ইমান দামী ৰেষ্টুৰেণ্টত আহিবলৈ পাৰিছোঁ। নহ'লে পাপাই যিকেইটাহে পইচা দিয়ে, কেণ্টিনৰ খৰচটোকে ভালকৈ মাৰিব নোৱাৰোঁ। ইমান দামী হোটেলতনো ক'ৰ পৰা আহিম, সেইকাৰণে আজি তোৰ কাৰণে আহিবলৈ পাৰিছোঁ। আৰু তহঁতে খালি এনজয় কৰ। বাহ, তই যে আমাৰ কাৰণে ইমানবিলাক টকা এনেকৈ উৰুৱাব পাৰিবি মই ভবাই নাছিলোঁ। পইচা তই এনেকৈ খৰচ কৰিব পাৰিছ। ঠিক আছে, আজিৰ পৰা আমাৰ গ্ৰুপৰ তই লিডাৰ। চিয়'ৰ চিয়'ৰ, নিশ্চয় হ'ম। মই নহ'লে কোন হ'ব আকৌ? মোৰ নিচিনা টকা খৰচ কৰিব পাৰিছেনে কোনোবাই? তাৰ পাছত ৰুণে আহি সিহঁতৰ ওচৰতে সিফালে মুখ দি নুশুনাৰ ভাও ধৰি থাকে। মোৰ চেণ্ডেলযোৰ তহঁতে দেখিছনে নাই? চাই ল আকৌ, কিমান দামী। ৱাও, তই ইমান ধুনীয়া আৰু ইমান দামী চেণ্ডেল পিন্ধিছ। এইজনী যোনবাৰ সকলোবিলাক বস্তুৱে পিন্ধি আহিছে, কাপোৰটো পিন্ধিছেই, লগতে লিপষ্টিক কাজলৰ পৰা সকলোবিলাক। কিমান বুদ্ধি কৰি কৰি তাইৰ পৰা যে এইবিলাক সৰকাই আছে তাই বুজিয়ে পোৱা নাই। তাই আকৌ মোক ক'ত বুজি পাব? তাইৰ কাৰণে আকৌ নিজৰ ভনীয়েকতকৈ ধনন্তীয়েকহে আপোন। মইনো কোন হওঁ তাইৰ? কিমান ক'লোঁ সিদিনা, মোৰ কথা অকণমান নুশুনিলে, মোকহে ওলোটাকৈ গালি পাৰিলে, মোকহে সিহঁতৰ ঘৰৰ পৰা ওলাই আহিবলৈ ক'লে। তাইক মই কৈছিলোঁ এইজনীৰ পৰা অকণমান সাৱধানে থাকিবি, কিন্তু মোৰ কথানো ক'ত মানিব? তহঁতে আৰু পইচা চাবি, মোৰ হাতত 10,000 টকা আছে। মোৰ হাতত মই কাম এটা কৰোঁ, মই সিহঁতে যিবিলাক কাণ্ড কৰি আছে মই সকলোবিলাক মোবাইলত তুলি থওঁ, মানে ভিডিঅ' ৰেকৰ্ডিং। তেতিয়া কেতিয়াবা প্ৰয়োজন হ'লে কামত আহিব। কৃষ্ণাই যধে মধে পইচা খৰচ কৰাৰ কাৰণে সকলোবিলাক আচৰিত হৈ গৈছিল। মোৰ পইচা দেখি তহঁতে চখ কিয় খাইছ? চখ নাখাবি আকৌ, আমিতো ধনী মানুহে ন। মোৰ বাৰ পৰা পইচা লৈ পিনে তাই ধনী মানুহ সেইবিলাক ফটোৱা লেকচাৰ মাৰিবলৈ আহিছে। অলপ আগতে ৱেইটাৰকো 200ৰ ঠাইত 500 দিলি। তোৰ মাৰ বাপেৰে কি তয়ে কৰা পইচাবিলাকৰ হিচাপ নিবিচাৰে নেকি? অঁ, হিচাপ? পইচা খৰচ কৰিলে তাৰ হিচাপ নিকাচ তহঁতৰ নিচিনা মিডিল ক্লাছ ফেমিলিহে কৰিব চাগে। আমাৰ নিচিনা হাই ক্লাছ ঘৰত এইবিলাক হিচাপ নিকাচ নচলে। যোনবাৰ পৰা পইচা লৈ কি ফুটনি মাৰি ফুৰিছে, যোনবাৰ এইবিলাক একো গমেই নাপায়, ক'লেও তাই বিশ্বাসেই নকৰে। আমাৰ ঘৰততো ডাঙৰ উৎসৱটো বাদেই দিয়া, সৰুকৈ কিবা এটা উৎসৱ হ'লেও বহুত ডাঙৰ টকাৰ বাণ্ডেল এটা দি দিয়ে খৰচ কৰিবলৈ, আৰু হিচাপো নিবিচাৰে। ৱাও, আমিও যদি তেনেকুৱা হ'লোঁ হয়। আৰু যিদিনাখন খৰচ নকৰোঁ সেইদিনাখন দেউতা আৰু দাদাই সোধে, কৃষ্ণা আজি তোৰ কি হ'ল? তই আজি পইচা পাতি একো খৰচ কৰা নাই যে, তোৰ মনটো বেয়া নেকি? যদি মনটো বেয়া তেতিয়াহ'লে অকণমান শ্বপিং টপিং কৰি আহ যা, তেতিয়া তোৰ মনটো ভাল লাগিব। তেনেকৈ কৈ জান, সঁচাকৈ তোৰ এখন ভাগ্য বুলি ক'ব লাগিব। তাৰ পাছত ৰুণে সহ্য কৰিব নোৱাৰিলে আৰু তাই মাত মাতিয়ে পেলালে। খুব সঁচা কথা কৈছে। চেহেৰাটো একদম ফুলৰ নিচিনা, কোনোৱে ভাবিবই নোৱাৰিব তই যে ইমান চৈতানি। মই কি কৰিলোঁ হা? মোক কিয় এনেকৈ কৈছা? মোৰ বাৰ পইচাৰে এনজয় কৰি আছা? তোমাক নহয় কৃষ্ণা, তোমাক বুলি নকওঁৱেই, তোক বুলিয়ে কওঁ। মোৰ বাকী এটিএম মেচিন বুলি ভাবিছা নেকি? যেতিয়াই মন যায় যেনেকৈ মন যায় তেনেকেই পইচা উলিয়াব পাৰিবি? কৃষ্ণাৰ বন্ধুবিলাকে এই সকলোবিলাক কথা শুনি আছিল। কিয় এতিয়া তোৰ মুখৰ মাত কিয় নাইকিয়া হৈ গ'ল? একো মাত নোলোৱা হৈ গ'ল যে? তেতিয়াৰ পৰা দেখোন বৰ ফৰফৰাই আছিলি। তই ইয়াত কেনেকৈ আহিলি সেইটো ক? কিয় মই আহিব নালাগিছিল নেকি, নে চক খাই গ'লি? জানো তোক মই ঠিকেই সন্দেহ কৰিছিলোঁ, কিন্তু মোৰ বায়ে বিশ্বাস নকৰিছিল। গাইজ, এইজনী কোনো হাই ক্লাছৰ ছোৱালী নহয়। এনেই ফটো আমি কৰি আছে, এনেই লেভেল দি আছে তোমালোকৰ আগত। এই আমাৰ নিচিনা ঘৰৰে ছোৱালী, যোনে বাছৰ ভাড়াটো বচাই সেই পইচাটোৰে আইচক্ৰীম খাবলৈ যায়। যদি নতুন কাপোৰ এযোৰ অনা হয়, কিবা এটা উৎসৱ পাৰ্বণতহে পিন্ধা হয়, এনেই নিপিন্ধি। তই ইহঁতক ইমান তেল মাৰি থাকিব নালাগে। গাইজ, ইহঁতে মোৰ বা মানে কৃষ্ণাৰ বৌয়েক হয়। তাই মোৰ বাক তেল মাৰি মাৰি বাহানা বনাই এই টকাবোৰ লুটি আছে, আৰু এই টকাৰে এনজয় কৰি ফুৰিছে, যি টি খৰচ কৰি ফুৰিছে। সেইকেইটা পইচা মোৰ বাই সৰুৰ পৰাই সাঁচতীয়া পইচা, সৰুৰ পৰাই সাঁচিছিলে তাই। আৰু তাই মোৰ বাক এনেকৈ ফচাইছে, তাই এতিয়া মোৰ কথা বিশ্বাসেই নকৰে, ননন্দীয়েকৰ কথাই বিশ্বাস কৰে, মানে কৃষ্ণাৰ কথা। কি হয়, একেবাৰে চেণ্ডেলৰ পৰা লিপষ্টিকলৈ সকলোবিলাক মোৰ বাৰ। আৰু এতিয়া চিন্তা কৰিব নালাগে, এতিয়া মোৰ বায়েও গম পাব
কাৰণ মই এই কেমেৰাটো দি সকলোবিলাক ৰেকৰ্ড কৰি লৈছোঁ। কি? অঁ, নাই নাই, এইবিলাক কথা বৌয়ে গম পালে মোৰ চেছ আৰু মই আৰু কেতিয়াও পইচা পাতি নাপাম। মই কিবা এটা কৰিবই লাগিব। অঁ, ৱেটাৰজনে কফি আনিছে। মই গৰম কফি একাপ লৈ তাইৰ মোবাইলটোতে বুদ্ধি কৰি পেলাই দিওঁ। মোৰ ফোনটো দেখোন বেয়া হৈ গ'ল গৰম কফি কাপ পৰাৰ কাৰণে। কৃষ্ণা, তই মোৰ ফোনটো কিয় বেয়া কৰি পেলালি? কিয় কফি কাপ ঢালি দিলি? তোক আজি মই। তাৰ পাছত ৰুণে কৃষ্ণাক বহুত মাৰে। কিয় বেয়া কৰিলি হা? কিয় বেয়া কৰিলি মোৰ ফোনটো? কিয় বেয়া কৰিলি? তই মোক মাৰিছ? মোৰ হাতখনো জ্বলি গৈছে। চৈতানী, তোৰ কথা গম পাব বুলি তই এনেকুৱা কৰিলি নহয় জানো? মোৰ যে মোবাইলত ৰেকৰ্ডিং হৈ আছে বুলি গম পালি? তোক বহুত সহজ সৰল বুলি ভাবিছিলোঁ, কিন্তু তই মোৰ বাইতো আৰু ভাবিছিল। কিন্তু মই আহিয়ে গম পাইছিলোঁ তোৰ চৰিত্ৰটোৰ কথা। বাক ক'লোঁ, বাই মোৰ কথা বিশ্বাসেই নকৰিলে। আজি তই ধৰা পৰি গলি হয়। তাৰ পাছত দুয়োজনে বহুত কাজিয়া লাগে, ইজনে সিজনীক মাৰে। তইও মোক মাৰিছ আজি? তই মোৰ চুলিতকে ধৰিছ। তই মোক মাৰিবলৈ সাহস ক'ত পালি? ধুনীয়া লাগিছে দেই ইহঁতৰ কাজিয়া দেখা পাই। ৰেকৰ্ডহে কৰিব লাগে আৰু। মই মোবাইলত ৰেকৰ্ড কৰোঁ। তোমালোকে এনেকৈ কাজিয়া কৰিছা যে? আমাৰ হোটেলত এনেকৈ কাজিয়া নকৰে। লাজ নোপোৱা তোমালোকে? এতিয়াই আমাৰ ৰেষ্টুৰেণ্টৰ পৰা ওলাই যোৱা, 5 মিনিটৰ ভিতৰত। তই ইমান লেবেল দি আছিলি? আমি আৰু সঁচাই বুলি ভাবিছিলোঁ। এতিয়া তোক দেখি মোৰ হাঁহিহে উঠিছে। ঐ বল বল, আমি যাওঁগৈ।